নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। একদম ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু মোৰ লগত আছে ইয়াৰ ৰাহুল ভাই। মই আছোঁ আজি পাছিঘাটত। কথা কোৱাৰ আগতে এটা বস্তু দেখুৱাই লওঁ। এই গণেশ বাবা আহি আছে। আছোঁ মই আজি পাছিঘাটত যোৱাকালি আহিলোঁ। সেইটোৱে মোক ঠগাই আনিলে। কালি ঘূৰি আহিম বুলি কৈ ৰাতি ইয়াতে থাকি দিলোঁ। ক'ত আছিলোঁ আমি? ঐৰাম ঘাট, কেমি হয়, কেমি ঐৰাম ঘাটত আছিলোঁ। এতিয়া আহিলোঁ আমি ৰাণাঘাট ব্ৰিজ চাবলৈ। ত' আপোনালোকে ভিডিঅ'টো চাই থাকক। কালিৰ পৰা বেয়া লাগি আছে মানে মই ঘৰত একো কৈ অহা নাই মানে ঘূৰি আহিব বুলি ভাবি, কিন্তু সি মোক বেয়া ঠগিলে। কিন্তু একো নাই বাৰু, আমি এতিয়া যাম লগ চিজনলৈকে তলত। চব যাম যি যি চাবলৈকে আছে। ফটো মাৰিম। ঘৰত কৈ নোহোৱাৰ বাবে অলপ বেয়া লাগি আছিলে, হ'লেও এতিয়া ভিডিঅ'জনী বনি যায় হ'লে। বাপৰে বাপ, পালোহি। পাৰ কৰিম। Look at that. ৰাণাঘাট ব্ৰিজখন পাৰ কৰি লৈছোঁ এতিয়া। পাছিঘাটত মই হাফ পেণ্ট পিন্ধি ঘূৰি আছিলোঁ। বৰ জমনি। মোবাইলটো ব্লাৰ হৈ যায় মাজে মাজে। ভিডিঅ' কোৱালিটি কেনেকৈ আহিব নাজানো আৰু দেই। এইটোতো অৰুণাচলে হয়। অৰুণাচল প্ৰদেশ, চিয়াং নদী। এইটো চিয়াং নদী। সেইফালে আমি গৈ আছোঁ, সেইফালে মেবো মাৰিয়াং যায়। ইংকং মাৰিয়াং টুটি পাহাৰত উঠি আছোঁ নেকি আৰু ন আমি এতিয়া? এটা উঠিম আৰু। আচ্ছা, ফাৰ্ষ্ট টাইম আহিছোঁ পাছিঘাট। আৰু কিবা ইয়াত বেলেগ চাবলগীয়া আছে? বতাহ আছে আগত। হয়, এইপিনে পাছিঘাট বহুত চাবলৈ জেগা আছে। কি চাবি? সেই আগৰ পৰা ফটো ল'ম। আমি এটা পাহাৰৰ ওপৰত উঠি আছোঁ আৰু পাহাৰ ৰেংগন শ্বুটিং মুখো ৰোৱা নাই ৰাতিপুৱাৰ পৰা। ডাইৰেক্ট উঠি আহিছোঁ 3টা বজাত। কালি ৰাতি শুইছোঁ 12টা। ৰেংগনটো শ্বুটিং হৈছিলে সেই চাইডত। ৰেংগন কাৰ
বিচাৰি আছো কি জানেনে আপোনালোকে বাৰু কৰিলো নেকি 2 নম্বৰ কৰিবলৈ জেগা বিচাৰি আছে মই নহয় কিন্তু মই কৰিলো আগতে আমি কালি য'ত আছিলো নহয় তাত লেটিন জেটিন নাছিলে মানে সেইকাৰণে প্ৰব্লেম সব জংঘলে আৰু জংঘলতে কাম তাম কৰি দিয়ে উঠি গৈ আছে আমি লাহে লাহে উঠি গৈ আছে এই বড়াকে পাই যাম যাম বড়াকে গুচি যাম আচ্ছা তাতে লেটিং কৰি জেগা সঁচাকে লৈ যাবি বড়া বড়া লৈ যাম মিছা ক'লে মিছা নকওঁ পালোৱে আৰু আচ্ছা বড়া ক'ত এনেই কি চাবলগীয়া কি আছে আৰু হিল আছে ডাঙৰ ডাঙৰ হিল আছে তাতে ফটোশ্বুট কৰে আৰু মানুহবিলাকে ভিডিঅ' শ্বুটিংটো বহুত হয় ব্ৰিজ আছে ব্ৰিজ জেগালৈকে আমি নাপাওঁ ও ভাই ৰখিলো নেকি অলপ ইয়াত এইটো ভিউটো চাব আছিলে সেই দেখি আগৰ পৰা আৰু ভাল খাতৰা ভিউ আহিছে ৰে মোবাইল ইমান ভাল লগা নাই মৰ্ণিং আমি য'ত ফটোশ্বুট কৰিছিলোঁ গ্ৰুপ সেই ইয়াতে ভাই সাহ সেই জেগাতে ইয়াহি सीन है भाई আমি আৰু আগলৈকে যাম ফটোশ্বুট কৰিবা কৰিম তো ফটোটো মাৰিব ৰিটাৰ্ণ হৈ কৰিবা ৰিটাৰ্ণ হৈ কৰিম বলা আমি এই খালি ঠাই কি দেখি মজা आ रहा है ओ ब्रो फोटो ठीक আছে দেখো আমি এটা তলত নামি গৈ আছো এফালে চিয়াং নদী আমি গৈ আছো মেচুকা এটা কি মেচুকা পাবো এটা মেচুকা ইয়াৰ পৰা 300 কিলোমিটাৰ গ'লে মেচুকা পাই যাম পানীটো কিন্তু গোলা বৰফ চৰফ দি আছে কিবা বেলেগ চাউণ্ড এটা পাই দেই এতিয়া আমি আহিব ক'ত বড়া তললৈ যাওঁ বলক সেইটো পানী ভাই সেই পানীতে ফটো শ্বুট আজিকালি গাড়ী যাব পাৰে কি পাহাৰ কিমান ওখ নালাগে নামিব খোজকাঢ়িয়ে ভাল मेरा लॉन्गपेन लेके आना था भाई जब नया गाड़ी लिया था यही मेरा शुरुआत था वो क्या है बना रहा है भाई हरा हरा शंभू 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 जय भोलेनाथ पिने डाइरेक्ट नदीটোৱে চাই লওঁ দুইজনে অকল ইমান মজাটো পোৱা নাই আৰু লগত থকা হ'লে মানুহ হয় চাগে খাবলৈ জেগা নাপায় ৰখিবলৈ জেগা নাপায় মানে কি সুন্দৰ ঠাই কম মানুহ দ আছে চাগে ন নদীটো চিয়াং নদী অৰুণাচল প্ৰদেশ বেলেগ মজা পাই আছো কিন্তু দেই বড়াকত থাকিব আহিছে ফাইনেলি চিয়াং নদীত উপস্থিত বড়াক
পঠা আহিলে ঘূৰাই লৈ যাম ভিডিঅ' বনাই থকা সময়তে ফোন এটা আহিলে ভাই ইয়াতে থাকি যাওঁ নেকি আৰু সেইটো চাওক পাগলাই যাম পাগলাই এটা লৈ দে না উড়ি যাব বে মজা भाई साहब ये तो मुख खाना ইয়াতে ধুই লম আৰু ধুই পাইছে নে পোৱা নাই জানো বয়স প্ৰথম ভয়ে লগা দেই next level গা ধুই ল নেকি হা ধুবি মজা মই তো এনে হাফ প্লেট ধুই আছো টেনশ্যনেই নাই সঁচাকৈ ধুব পাৰিবি হা দে নহ'লে গা ধুম আপোনালোকে একচুৱেলি ইয়াত আমি গাটো নুধো আৰু আমি আগত যে পাইছিলোঁ ঝৰ্ণা এখন তাতে ধুম মজাকৈ তো এতিয়া তালৈকে বলক বেলেগ মজা লাগি আছে দেই চ' ফাইনেলি এতিয়া আমি আহি পালোগৈ ঝৰ্ণা ওচৰত সৰু ঝৰ্ণা একো নপৰেতো ওপৰৰ পৰা ভাই বহুত ওপৰৰ পৰা আহি আছে যাব পাৰিম নাই পাৰিম আৰাম से ये पकड़ो तुम जाएगा कि नहीं हाँ जाएगा तो हाँ এতিয়া ডাইৰেক্ট গা ধুওঁ আৰু ইয়াতে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আপোনালোকে চাই দিয়ক ভিডিঅ'টো ফুল এক্সপিৰিয়েঞ্চ পানীটো বহুত ঠাণ্ডা আছে কি কবি আৰু বাপৰে বাপ ইমানেই ঠাণ্ডা পানী গা ধুবই নোৱাৰো মইতো একদম দৌৰি আহিছোগে ময়ৰ চোতাত গাইজ চবে চাব লাইক কমেণ্ট চবে কৰি দিব বেকাৰ বয়েছ একদম গা চা এতিয়া ফ্ৰেছ হৈ গ'লো তাৰপিছত এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ আপোনালোকক ডাইৰেক্ট টাউন পালে লক্ষণ নহ'লে কিবা দানা খাবি অলপ নামিব দিলে ভাল আছিলে বতৰ চব ইয়াত মানে বতৰ যাম কয় নেকি কি কয় নাজানো সেয়া ফাইনেলি আই লভ পাছিঘাট পালোঁ তো ইয়াত ফটো কেই কপিমান মাৰি ল'ম আৰু সিপিনে
সেয়া আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকে যদি আমাৰ ভিডিঅ' চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।